নমস্কাৰ, মোৰ নাম খিজিৰ হুছেইন। কৃষি মেলাত আমি অৰ্কিডৰ এখন ষ্টল লগাইছিলো। এইটো অৰ্কিড তাৰমানে মোৰ এটা গাৰ্ডেনিং চিষ্টেমে হৈছে বস্তুটো। অৰ্কিডটো এইটো এতিয়া লাষ্ট পৰ্যায়লৈ মই নাৰ্চাৰীলৈকে ৰূপান্তৰ কৰিছো। আৰু অৰ্কিড ফুলটো খুব সৌন্দৰ্য হয়, ফুলটো বহুত দিনলৈকে লাষ্টিং কৰে। অৰ্কিডৰ বহুত প্ৰজাতি আছে মোৰ তাতে। ইয়াতে অলপ কেইটামান প্ৰজাতি মই আনিছো। ডেণ্ড্ৰবিয়ামৰ বহুত কেইটা প্ৰজাতি আছে আৰু ফেলেনopsis আছে। এইটো এটা বেলেগ ভেৰাইটি হয়। মই থাইলেণ্ডৰ পৰা ইম্পৰ্ট কৰো, আমি সিডলিং বিলাক আনো। এইটো আমি নিজে ফ্লাৱাৰিং কৰো। মোৰ নাৰ্চাৰীখন আছে চন্দ্ৰপুৰ ৰোড, আমগাঁও তাৰিবাগান, নাৰেংগী। যদি কোনোবা ইয়াৰ বিষয়ে কিবা জানিব লগা থাকে তেনেহ'লে মোক লগত কন্টেক্ট কৰিলে হ'ল।